समाजवादी पार्टी जिंदाबाद, अखिलेश यादव जिंदाबाद, अखिलेश यादव जिंदाबाद, अकबर यादव जिंदाबाद, जय बीटीसी जिंदाबाद, जय बीटीसी जिंदाबाद, जय অসম जिंदाबाद, जय অসম जिंदाबाद। प्रथमते आपनालोকক धन्यवाद जनाइছো। बीटीसी एरियात समाजवादी दলৰ আমাৰ এখন প্ৰথম সভা আছিল আৰু আমি দলটো অসমত মই সভাপতিৰ দায়িত্ব লৈছিলোঁ যোৱা জানুৱাৰী মাহৰ 7 তাৰিখে। তাৰ পিছত আমি মাঘৰ বিহুৰ পিছৰ পৰাহে আমি কাৰ্যসূচীবিলাক আৰম্ভ কৰিছোঁ। এই কম দিনৰ ভিতৰত আমি মানে ইমান ৰাইজৰ সমৰ্থন পাইছোঁ। প্ৰত্যেক জিলাত আজি অকল বিটিচি এৰিয়াতেই নহয়, আজি অসমৰ বিভিন্ন জিলাত এই যোগদান কাৰ্যসূচীবিলাক চলি আছে। দল এটা মজবুত কৰিবলৈ প্ৰথম কাম হ'ব লাগিব কি আমাৰ সদস্য সংখ্যাটো বঢ়াব লাগিব। এইকাৰণে আমাৰ সদস্য সংখ্যা আমি বিভিন্ন জিলাত হাজাৰ হাজাৰ মানুহ এটা জইন কৰি আছে। তেওঁলোকে এটা অসমৰ যিসকল সৰ্বসাধাৰণ দুখীয়া ৰাইজ তেখেতসকলে এটা বিচাৰিছে যে যি কষ্টত তেওঁলোকে ঘৰ চলাই আছে, চাকৰি ক্ষেত্ৰত যি অসুবিধা আছে, ঘৰ চলোৱাত গৃহিণীসকলৰ যিবিলাক অসুবিধা হৈছে বিটিচি এৰিয়াতে হওক বা অসমৰ বিভিন্ন ঠাইতে হওক, তেওঁলোকে এটা পৰিত্ৰাণ বিচাৰিছে এই চৰকাৰখনৰ ফালৰ পৰা। পৰিত্ৰাণ বিচাৰিছে কি কাৰণে? আৰু তেওঁলোকে দেখিছে যে অখিলেশ যাদৱ ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে সমাজবাদী দলটোৱে ইমান ভাল ধৰণে কাম কৰিছিলে আৰু এতিয়া আমি ইউপিত গৈ যি দেখিছোঁ যথেষ্ট তেখেতৰ যিটো সমাদৰ ৰাইজে বুজি পাইছে, তাত বিজেপি চৰকাৰ থকাৰ পিছতো যিটো ৰাইজে ইমান অসুবিধাত আছে, গতিকে অসমত আমি সাংঘাতিক অসুবিধাত আছে, তেখেতসকলে এটা পৰিৱৰ্তন বিচাৰিছে। সেইকাৰণে অসংখ্য ৰাইজে বিভিন্ন দলৰ অলপতে আমাৰ বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক বা আম আদমি পাৰ্টিয়ে হওক, তৃণমূল কংগ্ৰেছে হওক, বিভিন্ন দলৰ কিন্তু বহু বিষয়ববীয়া আহি পেলাই সমাজবাদী দলত তেওঁলোকে সদস্য ভৰ্তি হৈছেই। এই আমাৰ চলি আছে, এই কামখিনি চলি আছে। আৰু আপোনালোকৰ আমাৰ সংবাদ মাধ্যমৰ যোগেদি মই আৰু এটা কথা বিচাৰিছোঁ। মই যেতিয়া অখিলেশ যাদৱ ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেখেতে কৈছে যে সংগঠনটো আমাৰ মজবুত কৰক। 126টা সমষ্টিত আমাৰ সংগঠন মজবুত কৰিবলৈ কৈছে, 35খন জিলাত সংগঠন মজবুত কৰিবলৈ কৈছে। গতিকে আমি সেইধৰণে অসমৰ বিভিন্ন ঠাইত এখেত আমাৰ নেশ্যনেল ইনচাৰ্জ হয়, অসমৰ নেশ্যনেল ছেক্ৰেটাৰী হয়, অসমৰ ইনচাৰ্জ হয় আৰু ছিনিয়ৰ স্প'ক্স পাৰ্চন হয়। গতিকে এনেকুৱা এজন আমি যোগ্য ব্যক্তিক অসমৰ ইনচাৰ্জ হিচাপে পাইছোঁ। গতিকে তেখেতৰ নেতৃত্বটো আমি অসমৰ চুকে কোণে, এইটো তেখেতৰ ছেকেণ্ড ভিজিট, প্ৰথম ভিজিটটো তেখেতে 8 দিন থাকি গৈছে অসমত, এইবাৰ 12 দিনৰ কাৰণে তেখেতে আহিছে। গতিকে অসমৰ চুকে কোণে আমি গৈ পেলাই এই কাৰ্যসূচীবিলাক কৰিছোঁ বা বিভিন্ন জিলাৰ সভাপতিসকল আমাৰ 35খন জিলাত আমি এপইণ্টমেণ্ট কৰা হৈ গৈছে, ষ্টেট কমিটি গঠন কৰা হৈছে, ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন যিমান আছে সকলোবিলাক আমি সংগঠন কৰা হৈছে। খুব আমি 1.5 মাহৰ ভিতৰত আমি যথেষ্ট আগবাঢ়িছোঁ। জিলা কমিটিবিলাকো এতিয়া যথেষ্ট জোৰদাৰ তেওঁলোকে কাম কৰি আছে আৰু বিভিন্ন ঠাইত যোগদান কাৰ্যসূচীবিলাক চলি আছে। আমাৰ এটা বিশ্বাস আছে যে এই পৰৱৰ্তী যিমান নিৰ্বাচন হ'ব, নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। অংশগ্ৰহণ কৰাই নহয়, আমাৰ খুব ভাল ফল দেখাব পাৰিম। কাৰণ মৰ্ণিং শ্ব'জ দ্য ডে, আমাৰ যেই কম দিনৰ ভিতৰত যিটো আমি ৰাইজৰ যিটো সমৰ্থন পাইছোঁ, মোৰ বিশ্বাস আছে, আমাৰ সকলো এটা বিশ্বাস আছে যে আৰু বহুত গুণী জ্ঞানী ব্যক্তিয়ে এই দলটোত আহি আছে। আমাৰ বিশ্বাস আছে যে আমি খুব ভাল ফলাফল দেখাব পাৰিম আৰু পৰৱৰ্তী প্ৰত্যেক নিৰ্বাচনত আমি অংশগ্ৰহণ কৰি ভাল ফলাফল দেখাব পাৰিম বুলি সেইটো কিন্তু আমাৰ বিশ্বাস হৈছে। আজি বিটিচিত গঠন হ'ল সমাজবাদী পাৰ্টি আৰু অনাগত দিনত ছেপ্টেম্বৰ অক্টোবৰ ভিতৰত বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে। তাত সমাজবাদী পাৰ্টি কি ৰ'ল ল'ব? মই অলপ আগতে কৈ গৈছোঁ, সমাজবাদী দলৰ বিটিচি বুলিয়ে নহয়, আমি যিমান বিটিচি এৰিয়াতে হওক বা পঞ্চায়ত নিৰ্বাচনৰ কথা চলি আছে। পঞ্চায়ত নিৰ্বাচনত যদি চৰকাৰে পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰে, আমিতো বিচাৰোঁ যে পঞ্চায়ত নিৰ্বাচনটো কৰক। চৰকাৰে ৰাইজক কি ধৰণে ঠগি আছে যাতে ৰাইজে গম পাওক। বিভিন্ন ৰাজনৈতিক দলৰ, মই সভাপতি হিচাপে কৈছোঁ যে বিভিন্ন ৰাজনৈতিক দলৰ তেওঁলোকৰ বিজেপিত আছে, কিন্তু তেওঁলোকে সাংঘাতিক অতিষ্ঠ হৈছে। তেওঁলোকে বিচাৰিছে পৰিৱৰ্তন এটা বিচাৰিছে। সেইকাৰণে মই কৈছোঁ যে আমাৰ বহুত চাইলেণ্ট ভোটাৰ ওলাব, যি তেওঁলোকে হয়তো কোনোবা এটা দলৰ ৰাজনৈতিক দলৰ কিবা বিষয়ভাগ লৈ আছে, এৰি আহিব নোৱাৰে, কিন্তু ভোটটো কিন্তু তেওঁলোকে সমাজবাদী দলত দিব। ইয়াত আমাৰ বিটিচি যিটো আমি ছেপ্টেম্বৰ মাহত যদি নিৰ্বাচনটো হয়, নিৰ্বাচন হ'লে নিশ্চয় আমি সেই কথা আলোচনা আজি হৈ গৈছে। সেইখন আমি প্ৰত্যেক চিটত আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম আৰু ৰাইজক আমি দায়িত্ব দিছোঁ। আমি ষ্টেট কমিটিয়ে নহয়, ইয়াৰ ৰাইজক দিছোঁ আপোনালোকে প্ৰাৰ্থিত্ব বিচাৰক, যোগ্য প্ৰাৰ্থী বিচাৰক, যাতে আমি নিৰ্বাচন খেলি আমি ভাল ফলাফল দেখাব পাৰিম। ধন্যবাদ।